চাওক প্ৰায় 1.5 দশক ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত চিচি ৰাজচক্ৰৰ অন্তৰ্গত চিমিলমুখ গাঁও পঞ্চায়তৰ এই বৃহত্তৰ চেঙাজান অঞ্চলত বৰগাঁও 1 নং 2 নং 3 নং 4 নং বৰগাঁও সন্থাপাৰা নেউলাপাৰা কে ধৰি প্ৰায় 15খনকৈ অধিক কৃষিজীৱী গাঁও এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে আৰু অসম চৰকাৰে এই নৈপৰীয়া অঞ্চলৰ যিবিলাক মানে খহনীয়াগ্ৰস্ত পৰিয়াল তেখেতসকলক পুনঃস্থাপনৰ ব্যৱস্থা আজিলৈকে কৰা নাই আৰু ক্ষতিপূৰণৰ ব্যৱস্থাও চৰকাৰে হাতত লোৱা নাই আৰু তেখেতসকলে এই নৈপৰীয়া অঞ্চলতে সেই গৰাখহনীয়া গাঁওসমূহৰ পৰিয়ালসমূহ ইয়াত সংস্থাপিত হৈছে আৰু এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে এতিয়া চৰকাৰৰ ওচৰত বাট নেচাই ভগৱানৰ ওচৰত মা গংগাৰ ওচৰত মানে আশীষ বিচাৰি ইয়াৰ পৰিত্ৰাণ পাবৰ কাৰণে এই অঞ্চলবাসী ৰাইজে গণতান্ত্ৰিক নাগৰিক সকাম মঞ্চৰ চেঙাজান আঞ্চলিক সমিতি আৰু এই চেঙাজান উন্নয়ন সমিতি উদ্যোগত স্থানীয় চেঙাজানবাসী ৰাইজৰ সহযোগত আজি গংগা পূজা ব্যৱস্থা কৰিছে আৰু হোম যজ্ঞৰ লগতে শিৱ পূজা আদি মানে যি কাৰ্য হাতত লৈছে আৰু ইয়াৰ যোগেদি ভগৱানৰ ওচৰত মা গংগাৰ ওচৰত শিৱ বাবাৰ ওচৰত আশীষ বিচাৰি ইয়াৰ পৰিত্ৰাণ পাবৰ কাৰণে তেখেতসকলে এই প্ৰচেষ্টা হাতত লৈছে। সেইটোৱে আমি আজি বহুত কেইবাবছৰ ধৰি আমি এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি চৰকাৰক আমি বিভিন্ন ধৰণৰ ইয়াত গণসমাৱেশ পাতিছিলোঁ, বিভিন্ন ধৰণৰ আমি ইয়াত অনুষ্ঠান পাতি আমি ওপৰ মহলৰ আমাৰ মিনিষ্টাৰসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ, আমি মেমৰিণ্ডাম কিবা দিছিলোঁ, কিন্তু আমাৰ কোনো ইয়াত সফলৰূপণ আমি দেখা নাই। অকল তেওঁলোকে গাঁৱে ভূঞে আহি পেলাই ভোটৰ আশাত আমাক প্ৰলোভন দি আমুক দিম তামুক দিম কৈ পেলাই আমাক আজিলৈকে এই ব্যৱস্থাটো আমাৰ এই চেঙাজান এলেকাৰ যি গৰাখহনীয়া ব্যৱস্থাটো প্ৰতিৰোধ কৰিব পৰা নাই। খুব কিঞ্চিতমান আমাক কিছুমান পাৰ্কোপাইন চাৰ্কোপাইন দি আমাক আপোনালোকে দেখিছেই, এই এনেকৈ পাৰ্কোপাইন দি আমাক মানে ঠগা নিচিনা কৰে। কাৰণ এখন ব্ৰহ্মপুত্ৰ হ'ল বিশাল নদীত আমাৰ এই পাৰ্কোপাইনে কেতিয়াও কাম নকৰে। পাৰ্কোপাইনটো আমাক সম্ভৱ নহয় ব্ৰহ্মপুত্ৰ আমাৰ গৰাখহনীয়া ৰখাবৰ কাৰণে। গতিকে আমি ৰাইজে একত্ৰিত হৈ এবাৰ আমি উপায়বিহীন হৈ আমি ধৰ্মক বিশ্বাস কৰোঁ। যেতিয়া নেকি আমি হিন্দু হিচাপে আমি ইয়াত বিভিন্ন জনগোষ্ঠী মিলি হিন্দু হিচাপে আমি মা গংগা দেৱী পূজা আয়োজন কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি আমাৰ 3য় বছৰ আমি গংগা পূজা পাতিবলৈ আয়োজন কৰিছোঁ আৰু জাতি ধৰ্ম আমি যে শিৱ পূজা পাতিছোঁ, যিসকল আমাৰ হিন্দু সমাজৰ যিসকল ধৰক আপোনাৰ হেৰিকতে শিৱক মানে তেখেতলোকে শিৱ পূজা আয়োজন কৰিছে, যিসকলে ব্ৰহ্মক মানে তেখেতলোকে আহি ব্ৰহ্মৰ পূজা আয়োজন কৰিছে। ঠিক তেনেকৈ আমি এই পূজাভাগ আমি পৰিত্ৰাণ পাবৰ কাৰণে, এই মহা বিপদৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি সকলো ৰাইজে একত্ৰিত হৈ আমি পূজাভাগ আয়োজন কৰিছোঁ। এই বৃহত্তৰ চেঙাজান অঞ্চলত ইতিমধ্যে দশক জুৰি যি বান গৰাখহনীয়াৰ সমস্যা, এই সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিও বিফল হোৱাৰ পথত গৈ আছোঁ। যিহেতু এই অঞ্চলত ইতিমধ্যে 1-2খনকৈ প্ৰায় 22খন গাঁও নিশ্চিহ্ন হৈ গ'ল। গতিকে এই গাঁওসমূহৰ যিসকল জনসাধাৰণ, সেই জনসাধাৰণ আলৈ বিলৈ হৈ চহৰে নগৰে বন্দৰে ক'ত ঘূৰি আছে আমি কিছুমান মানুহৰ খবৰেই নাপাওঁ। আৰু দুৰ্ভাগ্যৰ কথা, কিছুমান মানুহ শদিয়াত গৈ তাৰ জলবায়ুৰ লগত মোকাবিলা কৰিব নোৱাৰি কিছুমান আধা বয়সতে বেমাৰত ভুগি মৃত্যুমুখত পৰা আমি খবৰ পাইছোঁ। গতিকে সেইসকললৈ মোৰ খুব দুখ লাগে। চৰকাৰক আমি আবেদন জনোৱাৰ পাছতো চৰকাৰে বিহিত ব্যৱস্থা লোৱা নাই আৰু চেঙাজান অঞ্চলৰ যি বান গৰাখহনীয়া সমস্যা, এই সমস্যা স্থায়ী সমাধানৰ বাবে GNSM নামৰ সংগঠনৰ জৰিয়তে বৃহৎ সমাৱেশ পাতি চৰকাৰক আমি আহ্বান জনাইছিলোঁ। কিন্তু আজি বহুত বছৰৰ পিছত, কেইবা দশকৰো পিছত, যোৱা বছৰত আমাক ইয়াত কিছু পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে যদিও ই কিন্তু ফলপ্ৰসূ নহয়। সম্পূৰ্ণ ফলপ্ৰসূ হ'বলৈ হ'লে স্থায়ী সমাধানৰ চিন্তা চৰকাৰে কৰা উচিত। গতিকে আমি চৰকাৰলৈ বাট নাচাই স্বয়ং ভগৱানৰ ওচৰত, শ্ৰী মা গংগা দেৱীৰ ওচৰত প্ৰণিপাত জনাই তেখেতৰ চৰণত আমি এভাগি মন্দিৰ স্থাপন কৰি তেখেতৰ ওপৰতে, ভগৱানৰ ওপৰতে, মা গংগাৰ ওপৰতে সম্পূৰ্ণ আশা ভৰসা বুকুত বান্ধি সকলো ৰাইজ, স্থানীয় ৰাইজে একত্ৰিত হৈ পূজা আৰু যজ্ঞ আয়োজন কৰি আজি এই পূজা আৰু যজ্ঞ আয়োজন কৰা 3য় বৰ্ষ। এই 3য় বৰ্ষত আমি প্ৰতি বছৰে এনেকৈ আয়োজন কৰি আছোঁ আৰু এইদৰেই ভৱিষ্যতলৈও কৰি যাম। গতিকে ইমানেই মোৰ ক'বলগীয়া, বিশেষ নকওঁ।